Hello everyone, welcome. কি খবৰ সকলোৰে আশা কৰিছো সকলোৱে ভালে আছে আৰু মই অন্য এটা ভিডিও লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আশা কৰিছো ভিডিওটো হেকলৈকে চাব বুলি আহক ভিডিওটো আৰম্ভ কৰো যেহেতু ঈদ চাপি আহিছে ঈদৰ বেছি দিন নাই তো আমাৰেও বজাৰ কৰিবলৈ গৈছিলে তো এয়া আজি মিছা মাছ লৈ আহিলে ভালেমান দিন হল মিছা মাছ খোৱা নাই আজিকালি মানে বজাৰত দেখিবলৈ পোৱা নাযায় যদি পোৱা যায় একেবাৰে সৰুটো তো এনেকুৱা টাইপৰ হলে ভাল হয় অলপ ডাঙৰ আছে এইখিনি বেছি মিহি হলে ভাল নালাগে চপা টপা কৰিলে একেবাৰে নাথাকে তো এয়া মই বহুত সময় লগাই মাছবিলাক চপা কৰি ললো এতিয়া বহি কিনে ধুই আছো ভালকে তো এয়া আমাৰ বেটাই নিমখ আনি দিবলৈ গল সব কামতে হি সহায় কৰি দিয়ে যেহেতু স্কুল বন্ধ আছে তো এয়া মই এতিয়া বহি ভালকে ধুই লৈছো তাৰ পিছত এয়া আমাৰ মেকুৰী পালটো দেখিছে নহয় মাছ দেখি ওচৰে পাছৰে ঘূৰি আছে তাক কেঁচা নিদো কেঁচা এতিয়া একেবাৰে খোৱা এৰিয়ে দিছে মেকুৰী পালটো নহলে আগতে প্ৰথম যেতিয়া আনিছিলো তেতিয়া কেঁচা মাছ খাই দিছিলে কিন্তু এতিয়া নাখায় আমি কেঁচা নিদো তাক যি হলো অলপ বইল কৰি হলো দিও তো তাৰ অভ্যাস হৈ গৈছে এতিয়া তো এয়া মাছখিনি ভালকে নিমখ লগাই ললো তো এয়া নিমকি আধা কেজি আনিলে তাৰ পিছত জিলাপি আধা কেজি আনিলে যেহেতু মই অকলে থাকো তো মিঠাই চিঠাই এইবিলাক বনাবলে অলপ অসুবিধা হয় বনাম কিছুমান কিনি আনিছে তো এয়া মাছটো ভালকে ধোৱা মেলা হৈ গল আৰু এইবিলাক বাহু মাছ হয় এইবিলাক এতিয়া নবনাও এতিয়া মিছা মাছখিনিয়ে বনাম তো এয়া কি বজাৰ কৰিলে বেটাই অলপ সহায় কৰি দিছে আধাখিনি বজাৰ হল আৰু আধা বাকি আছে এতিয়াও কণী এইবিলাক আনিবলে তো ৰোজা বেছি নাই এটা বা দুটা আছে তো এইখিনি ফল আনিলে আৰু আঙুৰ অলপ আনিছিলে আৰু হেৰি তৰমুজ সেইখিনি মই ফ্ৰিজত থৈ দিলো তো এয়া সেৱৈও বজাৰ কৰিলে অলপ সলপ কৰিছে আৰু অলপ বাকি আছে আমাৰে দুইটা বেগ ডাঙি আনিব পৰা নাই তো কলে কিছুমান বজাৰ থাকি গল হেতু বেলেগ দিন এখন কৰিম বুলি অনানিয়া অলপ অসুবিধা হয় বেছিকে বজাৰ কৰি ললে তো এয়া বেকিং এইবিলাক কেক বনাম তাৰ পিছত এয়া বেটাৰ জোতাজোৰ আৰু বেলটো অনা হোৱা নাছিলে তো এয়া আনিলে তো এইখিনি বজাৰ আৰু আছে বাকি তো এফালে বেটাই সক অলপ কাম কৰিছে অলপ মেকুৰী পোৱালিটো লৈ উৎপাত কৰিছে আৰু মেকুৰী পোৱালিটো তো একেবাৰে মানুহৰ নিচিনা লগে লগে ঘুৰে তো ইমান ধৰিব নিদো যেহেতু নুমচুম এইবিলাক গলে বেয়া আৰু পেটত কি ক'ব আৰু তাক আৰু কোনে বুজাব পাৰি তাৰছত গা পা ধুই মই ইয়া বনাই হেজা কৰিব আহি গলো তো মই ইফতাৰি বনাম তাৰ পিছত ৰাতিৰ খোৱাও বনাম আজি মই মিছা মাছখিনি বনাম আৰু বাহু মাছখিনি ফ্ৰাই কৰি থৈ দিম মই ফ্ৰিজত থলেও মানে ফ্ৰাই কৰিয়ে থও এবাৰ থৈছিলো এনেকুৱা নিমখ হালধি লগাই কিন্তু বেয়া হৈ থাকিলে বেছি দিন থৈ দিয়াৰ কাৰণে তো ফ্ৰাই কৰি থলে বেছি দিন থব পাৰি তো এফালে মোৰ সবজি পাতি দিলো আলু আৰু জিকা তাৰ পিছত বিলাহী এটো মোৰ সবজিৰ ফাইনেল লুক নহয় মই দেখাম বাৰু আপোনালোকক ফাইনেল লুকটো আৰু এফালে সক মিছা মাছখিনি কিমান ডাঙৰ কেমেৰাত ইমান ডাঙৰ দেখা নাই কিন্তু ডাঙৰ আছে আৰু তো অলপ দেৰি ঢাকি থৈ দিম এতিয়া সবজি হোৱা নাই এফালে ভাত পাতি দিছো আৰু হেফালে সবজি এফালে মোৰ সবজিৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে বাৰু দেখি কিনে একেবাৰে দেখি খাও যেন লাগিছে একেবাৰে তো ভিডিওটো আজি ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিওত পুনৰ লগ হ'ব বাই